কি খবৰ আশা কৰোঁ সকলোৱে ভালে চাগে মই অন্যতাৰ ভিতৰলৈ সকলোকে স্বাগতম জনাইছোঁ আজি দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই থাকিব আৰু এতিয়া মিষ্টাৰ পংকজ আছে কি কৰিছে তাকে চাই লওকচোন এবাৰ ৰ'দত উমলাই আছো মাই গড আৰু এতিয়া কিটিকছাত আছে কি কৰি আছে ভাবিছোঁ আপোনালোকক এবাৰ দেখুৱাই লওঁ কিটিকছা চাই দিয়া এবাৰ ৰাইজলে কি ন ন ন ন ন এসে আগে মাত বলো তো ভিডিওটো আপোনালোকে চাই থাকিব আজি দিনটো কি কৰোঁ কি নকৰোঁ নকৰাখিনি ৰাস্তাতে দেখুৱাও বুলি কোৱা কৰাখিনি দেখুৱাম আৰু এতিয়া ভাত পানী বনাই লওঁ ভাত পানী বনাই আপোনালোকক লগ পাই আছোঁ ভিডিওটো লাষ্টলৈকে চাই থাকিব তো গাইজ আজি এটা ভাল খবৰ আছে মানে গুড নিউজ আপোনালোকক জনাব বিচাৰিছোঁ যে এইটোৱে হ'ল আমাৰ গুড নিউজটো এইয়া মই যে কৈছিলোঁ আপোনালোকক খুব সোনকালে ফল দিব বুলি তো গাইজ আজি আমাৰ ছাগলীজনী এতিয়াই এই মুহূৰ্তত বেছি সময় নাই 5 মিনিটমান হৈছে ছাগলী পোৱালি এটা দিলে মতা পোৱালি তাকে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ বুলি এইয়া দেখিছে নহয় পূৰা মাকে এতিয়া মৰম কৰি আছে যিহেতুকে নান্না বাচ্চা আহে আৰু এটা বস্তু দেখাই দিম বুলি ভাবিছোঁ আৰু এটা বস্তু মানে সেইদিনাখনি তেওঁ মানে কয়লা পোৱালি 5টা আনিছিলে তাকে ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ সৰু হৈ আছে খুবনি হৈ আছে বলকচোন ৰাখিছোঁ ঢেঁকী ঘৰটোতে এইয়া চাওক এইয়া 5টা বেছি অনা নাই প্ৰথমতে কাৰণ এইবাৰ আমি প্ৰথম পুহিছোঁ সেইকাৰণে এইকেইটা যদি ডাঙৰ হয় ভালদৰে তেতিয়া আৰু আনিম এইয়া কুকুক হাই কোৱা হাই এতিয়া সন্ধিয়া হ'ল ভিডিঅ' মাজলৈ আকৌ এবাৰ আহিলোঁ এতিয়া দেখিছে নহয় এক সাজি কাচি আছোঁ মানে অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ অকণমান ওলাই যাওঁ মানে হেৰি ইয়াতে জোনাইতে আমাৰ ওচৰতে বজাৰ এখন আহিছে মেলাৰ নিচিনাকৈ তাকে ভাবিছোঁ কিটিকছাকো অকণমান লৈ যাওঁ তাইও অকণমান ফুৰিব পাৰিব আৰু তাতে মানে তাই খেলিবলৈও পাৰিব সেইকাৰণে মানে অকণমান বোলো ওলাই যাওঁ বহুত দিন হ'ল ক'লৈকো ওলাই যোৱাই নাই আৰু এতিয়া সেয়া ওলাই মেলি ৰেডি হ'লোঁ আৰু কিটিকছাকো ভাবিছে এবাৰ দেখুৱাই দিওঁ ভিডিঅ'টো চাই থাকিব শুনা হা এইফালে হা এইয়া আমাৰ কিটিকছা দাস পূৰা একদম চুট বুট কৰি ৰেডি শুনছ হাতখন মানে বাপেকে নতুন চোলা এটা আনি দিছিলে অকণমান ডাঙৰ হৈছে তাকে এইয়া তো গাইছ এতিয়া আমি ওলালোঁ এয়া ঘৰত তলা মাৰি লৈছোঁ যিহেতুকে এতিয়া হ'ল ৰাতি নহোন আৰু ঘৰতো কোনো মানুহ নাই একেবাৰে বজাৰতে লগ পাম আৰু আমি আহি পালোহি আৰু এয়া মেলা বেছি ডাঙৰ নহয় সৰু কিন্তু মই ডাঙৰ বুলি ভাবিছিলোঁ উঠিব পাৰিবা মৰমে এইটোতে ভাল পাব তাই চুইমিং পুল আমাৰ মৰমে নোৱাৰিব এইটোত ফোন তুমি উঠিবা নি এনেও সুধি যাম দেই তাই মৰম তুমি উঠিবা নি হা বোলে উঠিবই তাই চাই থাকক আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিছে ধুনীয়া লাগিছে উঠিব দিম নহয় ৰ'বা দেই এতিয়া আমাৰ কিটিকছা উঠিব লৈছে কোন উঠা আকৌ উঠা একো নাই পা উঠিছে উঠা যোৱা এইফালে পা গৈ তুমি সেইফালে চুঁচৰিব পাৰিবা যোৱা এইফালে উঠা উঠি পিনি এনেকৈ এইফালে চুঁচৰি আহিব পাৰিবা যোৱা পিং কৰিবা এই বৰ লাগিছে বোলে
উঠা 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 আকৌ নুঠে ওলাই হা সেইকেইটা উঠাম হা এতিয়া আমাৰ কিটিকচা ইয়াতে উঠিব খুব ভাল হয় তাই এইবিলাকত উঠি উঠা শুন ভালকে ধৰি ল'বা দেই শুন তুমি ভালকে ধৰি থাকা কিন্তু দেই ভালকে ধৰি থাকা বেকা বেকি নহয় ধুনীয়াকে ধৰি থাকা মানুহ নাই বেছি সেইকাৰণে অকলশৰীয়াতে অজন চা ভালকে ধৰি থাকিবা দেই এই দাদাটো উঠিছে ধুনীয়াকে টানকে ধৰি থাকা ধৰি থাকা ৱাও তোমাৰ হিৰ' লাগিছে দেই ইয়াত বহি ল'ব পাৰিবা কিন্তু তুমি তোমাৰ ফোনত ফটো মাৰি দিওঁ সেইটো উঠাব দে তাতে বহাই দিয়া চবতে বহা অকণমান এতিয়া আমাৰ কিটিকচা বাইকৰ পৰা এতিয়া হাঁহত উঠিছে গৈ থাকা ধুনীয়াকে শুন এবাৰ হাঁহি দিয়া তাতো ভালে পায় খেলি থাকিব নহয় শুনৰ কাৰণে পেলাও নি লাগে কফি কাপ এটা ল'লোঁ আৰু চাই লওঁচোন বাৰু এনেকৈ আৰু আমি কি হয় এইটো ক্ৰিছমাছ ট্ৰি আমি যাবলৈ ওলাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব কণ্টিনিউ কৰিব ঘৰত গৈ এণ্ডিং শ্বটটো দি দিব বাই বাই তো গাইছ এতিয়া ঘৰত আহি পালোহি মেলাখন ইমান ডাঙৰ নহয় সেইকাৰণে মানে বেছি সময় নকৰিলোঁ আৰু কিটিকচাকো লৈ গৈছোঁ যিহেতুকে আৰু বাইকত গৈছোঁ সেইকাৰণে ঠাণ্ডা লাগিব বুলি সোনকালে গুচি আহিলোঁ আৰু
কি আনিলোঁ ন আপোনাক দেখুৱাই একো মানে বেছি একোৱে অনা নাই এনেই আৰু অকণমান এইটো এটা কফি কাপ ল'লোঁ 50 টকা 50 টকা 60 টকা কৈছিলে ন 50 টকা মোৰ কফি কাপটো মানে ভাঙি গৈছিলে কাৰণে কফি কাপ এটা আনিলোঁ আৰু ইয়াতে আছে আচাৰ এয়া হ'ল 100 টকা ইয়াতে আছে কঁঠালৰ আচাৰ ওলকচু আচাৰ দুইটা মানে 100 টকা মিলাই আনিছোঁ 50 টকা ৰিক্সাত আছে এইটো ল'লে এয়া আৰু এতিয়া আমি খাম পকৰি চাওঁ দেখা ফুট এটা লগাই দে চাওঁ মোলৈ চোৱা তাৰ পকৰি খোৱাত ব্যস্ত সেয়া আৰু বস্তুকেইটা দেখালৈ বেছি বস্তু লোৱা নাই কাৰণ ছোৱালীজনীক অকণমান বোলো খেলাম বুলিহে গৈছিলোঁ আৰু ইমান ডাঙৰ নহয় মেলাখন সেইকাৰণে আৰু কিনো ল'ম লাগতিয়াল বস্তু যিখিনি আছে ঘৰত আছে সেইকাৰণে তো ভাবিলোঁ অকণমান ওলাই যাওঁ বুলি ওলাই গ'লোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ পাইছোঁ এটা ভিডিঅ'ত আজিলৈ বাই বাই